বিদ্যুৎ বিভাগ হুঁশিয়ার বিদ্যুৎ বিভাগ হুঁশিয়ার বিদ্যুৎ বিভাগ বিদ্যুৎৰ সঘন লুকাভাকু ৰাইজ আচলতে অতিষ্ঠ হৈছে। সঘন বিদ্যুৎ কৰ্তন আৰু অনিয়মীয়া বিদ্যুৎ যোগানে ছাত্ৰ ছাত্ৰী ৰোগী আৰু সৰ্বসাধাৰণ ৰাইজক আজি বাৰুকৈ জ্বলা কলা দেখাইছে। এজাক বৰষুণ হ'লে বা এজাক বতাহ ধুমুহা আহিলে লখিমপুৰ উত্তৰ লখিমপুৰ শক্তি বিভাগে বিদ্যুৎ কৰ্তন কৰে, অনিয়মীয়া বিদ্যুৎ যোগান। কিন্তু তেখেতলোকে প্ৰতি বিদ্যুতৰ যি মাচুল বৃদ্ধি কৰিছে সেয়া কিন্তু তেখেতলোকে প্ৰতিদিনাই তেখেতলোকে বৃদ্ধি কৰিছে। কিন্তু আমি এই আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি নগৰৰ মজিয়াত শক্তিমন্ত্ৰী নন্দিতা গাঁৱলীয়া প্ৰতিকৃতি দাহ কৰিছে। আৰু এই প্ৰতিকৃতি দাহৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে সৰ্বসাধাৰণ ৰাইজ ৰোগী সকলোকে এই বিদ্যুৎ নিয়মীয়া যোগান কৰি তেখেতলোকক আমি সকাহ প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা আমি ভৱিষ্যত দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। অঞ্চল আৰু সমগ্ৰ লখিমপুৰ জিলাখনত আজি কিছুদিনৰ পৰা বিদ্যুৎ কৰ্তন কৰা পৰিলক্ষিত হৈছে। তাৰ বাবে ছাত্ৰ ছাত্ৰীসকল, ৰোগীসকল আৰু সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আমি ছাত্ৰ সন্থাই কৈ আহিছে বিদ্যুৎ তেনেকৈ নিয়মীয়াকৰণ কৰিব লাগে। আৰু দেখা গৈছে যে বিদ্যুতৰ ক্ষেত্ৰত, পৰিবাহী ক্ষেত্ৰত যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰে, তাঁৰৰ পৰা আদি কৰি, খুঁটাৰ পৰা আদি কৰি সেইখিনি উচ্চ মানদণ্ড হ'ব লাগে বুলি আমি ছাত্ৰ সন্থাই বহু দিনৰ পৰা আমি দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু বিদ্যুৎ বিভাগে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হোৱা নাই। যাৰ কাৰণে নেকি আজি সাধাৰণ এজাক সৰু বৰষুণ দিলেই বা মৃদু বতাহ মাৰিলেই বিদ্যুৎ কৰ্তন কৰা পৰিলক্ষিত হয়। গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে বিদ্যুৎ পৰিবাহীৰ কাৰণে যিখিনি সামগ্ৰী ব্যৱহাৰ কৰা হয় উচ্চ মানদণ্ড হ'ব লাগে, বিদ্যুৎ নিয়মীয়াকৰণ কৰিব লাগে। তাৰ লগে লগে আৰু এটা কথা যে বিদ্যুৎ মজুত থকাৰ পাছতো কিন্তু ৰাইজে বিদ্যুৎ যোগানৰ পৰা তেওঁলোকে বিৰত থাকে। কাৰণ কি ইয়াৰ বিষয়ে কৰ্মচাৰীসকলে যিবোৰ গাফিলতিৰ কাৰণে বা তেওঁলোকৰ অৱহেলাৰ কাৰণে আজি বিদ্যুৎ জমা থকাৰ পাছতো আজি সাধাৰণ ৰাইজে বিদ্যুতৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। যথেষ্ট অসুবিধা হয়। তেওঁলোকে বিভিন্ন কাৰণ দেখায় যে তেওঁলোকে কয় যে প্ৰাকৃতিক দুৰ্যোগ বুলি কয়। প্ৰাকৃতিক দুৰ্যোগ হয়, ঠিক আছে, কিন্তু প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ পাছতে তেওঁলোকে ক্ষিপ্ৰতাৰে কামসমূহ নকৰাৰ কাৰণে আজি দুদিন ধৰি বিদ্যুতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই বিদ্যুৎ বিভাগটো এটা অকৰ্মণ্য বিভাগ। কেৱল মাত্ৰ সাধাৰণ ৰাইজক মাধ মাহ সুধাই তেওঁলোকে প্ৰতি ইউনিট বিদ্যুতত তেওঁলোকে বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাইজক যি মাধ মাহ সুধাইছে, কিন্তু বিদ্যুৎ নিয়মীয়াকৰণৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আমি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গাঁৱলীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে বিদ্যুৎ নিয়মীয়াকৰণ কৰিব লাগে। আৰু যিসমূহ পৰিবাহী ক্ষেত্ৰত যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰে উচ্চ মানদণ্ড হ'ব লাগে, যাতে সামান্য এজাক বৰষুণ দিলে ৰাইজে বিদ্যুতৰ পৰা বঞ্চিত হ'বলগীয়া নহয়।